এতিয়া কাহ চৰ্দি বেমাৰৰ যুগ সকলোৰে ঘৰে ঘৰে চাগে কাহ চৰ্দি হৈ আছে কাহ চৰ্দি হ'লে আপোনালোক পেনিক নহ'ব কাহ চৰ্দি বেমাৰটো আপোনালোকৰ পৰিয়ালৰ কাৰণে এইটো এটা শুভ লক্ষণ কাৰণ কাহ চৰ্দি বেমাৰটো যেতিয়া আপোনাৰ পৰিয়ালৰ এজনৰ হ'ব তেতিয়াহ'লে বাকী কিজনৰ হৈ যাব গতিকে বাকী কিজন মানুহে যেতিয়া এজনৰ হয় তেতিয়া এইটো কথা ভাবে যে এইটোৰ চালা হ'ল যেতিয়া এতিয়া আমাৰ গোটেইকেইটাৰে হ'ব এইটো এতিয়া কেনেকৈ ভাল হয় আৰু পৰিয়ালৰ মানুহে এইটোও জানে যে এইটো যদি ভালো হৈ যায় তথাপিও আমাৰ গোটেইকেইটাৰে হ'ব এনেকুৱা ভাববিলাক আহি যায় যেতিয়া কেয়াৰ বোলা বস্তুটো আহি যায় ইটো সিটোৰ প্ৰতি সেই প্ৰথমতে যিটো হৈছে সেইটো কেয়াৰ কৰিবলৈ গোটেই মানুহকেইটাক লাগি যায় সেইটো ভাল হয় সেইটো ভাল হোৱাৰ পিছত বাকী এটা গোটেইকেইটা যিকেইটা হ'ব সেইকেইটাক বাকী ভাল হোৱাকেইটাই কেয়াৰ ল'বলৈ লাগি যায় ফলত আপোনালোকৰ পৰিয়ালৰ মাজত এটা বণ্ডিং হয় আপোনাৰ পৰিয়ালৰ মাজত ইটোৰ সিটোৰ প্ৰতি থকা যিবিলাক দায়িত্ব সেই দায়িত্ববিলাক জাগি উঠে আমাৰ ঘৰতে এতিয়া চাওক এওঁ যেতিয়া কাহ চৰ্দি হ'ল মই একদম উঠি পৰি এওঁক কেয়াৰ কৰিবলৈ লাগি গ'লোঁ কাৰণ মই জানো এই মানুহটোৰ যেতিয়া হৈছে মোৰতো অভাৰচিয়ৰ হ'বই এওঁক কেয়াৰ ল'লেহে মই মোৰ কেয়াৰটো মই পাম গতিকে এওঁক যেতিয়া মই কেয়াৰ ল'লোঁ এতিয়া মোৰ কাহ চৰ্দি হৈ আছে মাতটো অলপ বহি আছে মই আপোনালোকে চাগে বুজি পাইছে এতিয়া মোৰ এওঁক কেয়াৰ ল'বলৈ একদম লাগি গৈছে গতিকে আমাৰ মাজত একতা দায়িত্ববোধ কাহ চৰ্দিয়ে জগাই দিলে গতিকে কাহ চৰ্দি হ'লে আপোনালোক পেনিক নহ'ব এইটো আপোনাৰ পৰিয়ালৰ কাৰণে এটা শুভ লক্ষণ